বন্ধু-বান্ধৱীসকল আজিৰ এই ভিডিঅ' আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। এছপিএম পাছটো যিসকলে আবেদন কৰিছিল আৰু সেইসকলৰ ষ্টেটাছ প্ৰথম অপশ্যনত ৰখি গৈছে। যদি আপোনাৰ এনেকুৱা প্ৰথম অপশ্যনত ৰখি গৈছে আৰু এতিয়ালৈকে যদি আপুনি আপোনাৰ একাউণ্টত পইচাখিনি লাভ কৰা নাই আৰু যিসকলৰ লিষ্টত নাম আপলোড হৈছে, লিষ্টত নাম আছে কিন্তু এতিয়ালৈকে পইচাখিনি একাউণ্টত লাভ কৰা নাই, তেন্তে আজিৰ এই ভিডিঅ' আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। যদি আপোনাৰ এনেকুৱা হৈছে আপুনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব। এছপিএম পাছটো যিসকলে আবেদন কৰিছিল সেইসকলৰ বাবে নতুনকৈ তিনিটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। অকল লিষ্টত যদি আপোনাৰ নাম থাকে তেন্তে আপুনি পইচাখিনি লাভ নকৰিব, বা প্ৰথম অপশ্যনত যদি আপোনাৰ ষ্টেটাছ ৰখি গৈছে তেন্তে আপুনি পইচাখিনি লাভ নকৰিব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। যদি আপুনি গোটেইখিনি ইনফৰমেশ্যন নাজানে তেন্তে আপুনি এনে ষ্টেটাছ চেক কৰি থাকিব, লিষ্টত এনে নাম চেক কৰি থাকিব, কিন্তু আপুনি আপোনাৰ একাউণ্টত কেতিয়াও পইচা লাভ নকৰিব। প্ৰথমতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ, সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্টলি পেজলৈ আহিব পাৰিব। অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া প্ৰথমতে আপুনি চাব পাৰিব ইয়াত আহিছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ, পাছত দি আছে ত্ৰিলাইন, ইয়াত আপুনি ক্লিক কৰিব। তাৰ পাছত ইয়াত দি আছে চিটিজেন কৰ্নাৰ, ইয়াত আপুনি ক্লিক কৰিব। ইয়াৰ পাছত দি আছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপুনি নিশ্চয় চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিল। এতিয়া আপোনালোকে ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। প্ৰথমতে আপুনি টয়লেট আবেদন কৰাৰ সময়তে আপোনাৰ যিটো মোবাইল নম্বৰ দিছিল সেইটো ইয়াত ইণ্টাৰ কৰি আপুনি গেট OTPত ক্লিক কৰিব। তাৰ পাছত আপোনাৰ মোবাইল ফোনত এটা OTP আহিব, সেইটো ইয়াত ইণ্টাৰ কৰিব। পাছতে এই চিকিউৰিটি কোডটো তলৰ বক্সত ইণ্টাৰ কৰি আপুনি সাইন ইনত ক্লিক কৰিব। তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। এইটো পৰ্টেলত আপুনি ফাইনেলি লগইন হৈ যাব। আৰু লগইন হোৱাৰ পাছত প্ৰথমতে আপুনি চাব পাৰিব ইয়াত আপোনাৰ একাউণ্টৰ ষ্টেটাছ এক্টিভ যদি থাকে তেন্তে আপোনালোকে পইচাখিনি একাউণ্টত লাভ কৰিব পাৰিব। আপুনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব, কাৰণ যদি আপোনালোকে কিবা ইম্পৰ্টেণ্ট মিছ কৰে তেন্তে এনে কমেণ্ট কৰিব পাছত, সেইকাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। তাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে ত্ৰিলাইন, এতিয়া আপুনি ইয়াত ক্লিক কৰিব। পাছত দি আছে ভিউ এপ্লিকেশ্যন, ইয়াত আপুনি ক্লিক কৰিব। এতিয়া আপুনি এই মোবাইল নম্বৰৰ জৰিয়তে যিমান টয়লেটৰ বাবে আবেদন কৰিছিল ইয়াত গোটেইখিনি আহি যাব। ইয়াত আপুনি হিষ্টৰীত শেষত চাব পাৰিব এটা অপশ্যন দি আছে ট্ৰেক ষ্টেটাছ, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। এতিয়া প্ৰথমতে আপুনি চাব পাৰিব ইয়াত আহিছে এপ্লিকেশ্যন নাম্বাৰ, এই নাম্বাৰটো আপুনি কপি নোট কৰি ৰাখি ল'ব। এই নাম্বাৰৰ জৰিয়তে আপুনি কেনেকৈ একাউণ্টত আপোনাৰ চেক কৰিব পাৰিব মই ইয়াত আপোনাক দেখুৱাম। তাৰ পাছত আপুনি চাব পাৰিব ইয়াত আহিছে এপ্লিকেশ্যন ৰিচিপ্ট, কেতিয়া আপুনি আবেদন কৰিছিল, ডেট সময় ইয়াত আহিছে। পাছত আপুনি চাব পাৰিব এপ্লিকেশ্যন চিকিউৰিটি ডাউন, ইয়াত সকলো প্ৰথম অপশ্যনত ৰখি গৈছে। যদি আপোনাৰ এনেকুৱা ৰখি গৈছে তেন্তে ইয়াত আপুনি এইখিনি কেনেকৈ পাছ কৰিব পাৰিব মই ইয়াত আপোনালোকক দেখুৱাম। আৰু ইয়াত যিসকলৰ ন ৰেকৰ্ড ফাউণ্ড বুলি ষ্টেটাছ দেখুৱাইছে সেইসকলৰ একাউণ্টত এতিয়া পইচাখিনি সোমাই যাব যিকোনো সময়ত, কাৰণ চৰকাৰী টয়লেটৰ বৰ্তমান কাম চলি আছে। আপোনাৰ যিকোনো সময়ত একাউণ্টত পইচাখিনি সোমাব যদি আপোনাৰ ইয়াত ষ্টেটাছ ন ৰেকৰ্ড ফাউণ্ড বুলি দেখুৱাইছে। ইয়াত নতুন প্ৰথম যিটো আপডেট আহিছে সেইটো হ'ল ন ৰেকৰ্ড ফাউণ্ড, যিসকলৰ ষ্টেটাছ ন ৰেকৰ্ড ফাউণ্ড বুলি দেখুৱাইছে সেইসকলে নিশ্চয় কমেণ্টত জনাব আপোনালোকে যিকোনো সময়ত একাউণ্টত পইচাখিনি লাভ কৰিব পাৰিব। যদি আপোনাৰ ন ৰেকৰ্ড ফাউণ্ড বুলি দেখুৱাইছে, বহুতো ন ৰেকৰ্ড ফাউণ্ড বুলি দেখুৱাইছে, যিসকলৰ দেখুৱাইছে সেইসকলে এতিয়া পইচাখিনি একাউণ্টত লাভ কৰিব পাৰিব যিকোনো সময়ত। তাৰ পাছত আপুনি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আৰু এটা লিংক পাই যাব, সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্টলি পেজলৈ আহিব পাৰিব। অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। যদি আপুনি এছপিএম পাছটোত এপ্লাই কৰিছিল তেন্তে আপোনাৰ বাবে এইটো আপডেট, সেইকাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। যদি আপুনি 2023 বৰ্ষত আবেদন কৰিছিল শেষত তেন্তে আপুনি এতিয়া পইচাখিনি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব। আপুনি চাব পাৰিব ইয়াত MR13A দি আছে, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি ৱেইট কৰিব। তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। ইয়াত আপুনি 4 নম্বৰত আমাৰ অসমৰ নাম পাই যাব, ইয়াত আপুনি চাব পাৰিব আসাম দি আছে, ইয়াত আপুনি ক্লিক কৰিব। তাৰ পাছত ইয়াত আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নাম উলিয়াই আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নামত আপুনি ক্লিক কৰিব। তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। আপুনি ৰাইট সাইডত চুইপ কৰিব। ৰাইট সাইডত চুইপ কৰাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে টোটেল 0 টিকেট IHHL দি আছে। তাৰ পাছত আপুনি চাব পাৰিব তলত ব্লু কালাৰৰ নাম্বাৰ দি আছে, এই নাম্বাৰত আপুনি ক্লিক কৰিব। প্ৰথমতে আপোনাৰ ব্লকৰ নাম ইয়াত চাব, তাৰ পাছত আপুনি ৰাইট সাইডত আহি ইয়াত আপুনি চাব পাৰিব টোটেল 0 টিকেটৰ তলত ব্লু কালাৰ নাম্বাৰ দি আছে, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি ৱেইট কৰিব। তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। এতিয়া আপুনি চাব পাৰিব ইয়াত আহিছে ইণ্টাৰেক্ট বাই ডিষ্ট্ৰিক্ট ব্লক এণ্ড এপ্ৰপ্ৰিয়েট এপ্লিকেশ্যন ফ্ৰম চিটিজেন পৰ্টেল দি আছে। তাৰ পাছত আপুনি চাব পাৰিব ইয়াত আপোনাৰ ব্লকৰ নাম আকৌ আহিব, লগতে ইয়াত আপুনি চাব পাৰিব ব্লু কালাৰ নাম্বাৰ দি আছে, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ৱেইট কৰিব, অলপ লোডিং হ'ব। তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। এতিয়া আপুনি টয়লেট আবেদন কৰাৰ সময়তে যিটো আপোনাৰ ইউজাৰ ID ৰাখিছিল সেইটো ইয়াত আপুনি ইণ্টাৰ কৰিব, পাছৱৰ্ডটো ইয়াত ইণ্টাৰ কৰিব, চিকিউৰিটি কোডটো ইয়াত ইণ্টাৰ কৰি আপুনি ইয়াত চাব পাৰিব সাইন ইন দি আছে, ইয়াত আপুনি ক্লিক কৰিব। তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। এতিয়া আপুনি চাব পাৰিব ইয়াত দি আছে MR13A এন্ট্ৰি ষ্টেটাছ অফ নিউ হাউচ হোল্ড ইন SPM পাছটো দি আছে। যদি আপুনি 2023ত আবেদন কৰিছিল চৰকাৰী টয়লেটৰ বাবে তেন্তে আপোনাৰ বাবে এইটো হয়। আৰু যদি আপুনি SPM 2ত আবেদন কৰা নাই, আপুনি যদি SPM 1ত বা SPM 3 যদি আপুনি আবেদন কৰিছিল তেন্তে আপোনাৰ বাবে এইটো আপডেট নহয়, যিসকলে SPM পাছটোত আবেদন কৰিছিল সেইসকলৰ বাবে। তাৰ পাছত আপুনি তলত আহিব। এতিয়া আপুনি চাব পাৰিব ইয়াত এখন তালিকা আহিছে, এইখন তালিকা বেলেগ তালিকা হয়। আপোনালোকে যদি আন কোনোবাৰ ভিডিঅ' চাই আপোনালোকে ইয়াত এইটো ভিডিঅ' চাই আছে তেন্তে আপোনালোকে নিশ্চয় ভাবিব পাৰে যে এইখন পুৰণি তালিকা হয় আৰু সেইখন তালিকা মোক ইয়াত দেখুৱাই আছে। তেনেকুৱা নহয়, এইখন নতুন তালিকা হয় আৰু এইখন বেলেগ তালিকা হয়। এইখন গ্ৰাম পঞ্চায়তৰ ফালৰ পৰা ব্লক অফিচৰ ফালৰ পৰা যিসকলৰ নাম ভেৰিফিকেশ্যন হৈ গৈছে সেইসকলৰ এইখন তালিকা হয়। আৰু এইখন তালিকাত যিসকলৰ নাম আছে সেইসকলে একাউণ্টত পইচাখিনি লাভ কৰিব পাৰিব। SPM 2.0ত আপোনালোকে যিকোনো সময়ত পইচাখিনি লাভ কৰিব পাৰিব। এতিয়া মেইন হ'ল এইখন তালিকা, আৰু এই তালিকাত যিসকলৰ নাম আছে সেইসকলে একাউণ্টত পইচাখিনি লাভ কৰিব পাৰিব যিকোনো সময়ত। বৰ্তমান চৰকাৰী টয়লেটৰ কাম চলি আছে, সেইকাৰণে আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট হ'ব এইখন তালিকাত নামটো চোৱা। এইখন তালিকাত যদি আপোনাৰ নাম থাকে তেন্তে আপুনি যিকোনো সময়ত পইচাখিনি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব। এতিয়া মই আপোনালোকক সম্পূৰ্ণ দেখুৱাম, সেইকাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। পাছত
আপুনি চাব পাৰিব ইয়াত দি আছে গ্ৰাম পঞ্চায়ত নেম পঞ্চায়তৰ নাম ইয়াত থাকিব গাঁৱৰ নামটো ইয়াত থাকিব আৰু হেবিচনৰ নামটো ইয়াত থাকিব মই টয়লেট আবেদন কৰাৰ ভিডিঅ'টোত আপোনালোকক কৈছিলো যে হেবিচনৰ নামটো আপোনালোকে সিলেক্ট কৰিব ইয়াত আপুনি চাব পাৰিব যিসকলে হেবিচনৰ নামটো সিলেক্ট কৰিছিল ইয়াত আপুনি চাব পাৰিব সেম টু সেম সকলো ৰাহিছে সেইকাৰণে আপোনালোকে যদি হেবিচনৰ নামটো সিলেক্ট কৰা নাই তেন্তে কাৰণ হ'ব পাৰে আপোনাৰ নামটো এতিয়ালৈকে ভেৰিফিকেশ্যন হোৱা নাই সেইকাৰণে আপোনালোকে এতিয়ালৈকে একাউণ্টত পইচাখিনি লাভ কৰিব পৰা নাই পাছত আপুনি চাব পাৰিব ইয়াত আহিছে ফেমিলি আইডি আৰু এপ্লিকেশ্যন আইডি ইয়াত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো আহি যাব এইটো আপুনি কপি নোট কৰি ৰাখি ল'ব পাছত আপুনি চাব পাৰিব ইয়াত আহিছে ফেমিলি হেড ইয়াত আপোনাৰ পৰিয়ালৰ যাৰ বাবে আবেদন কৰিছিল সেইজনৰ নাম ইয়াত থাকিব আৰু দেউতাৰ নাম নহলে হাজবেণ্ডৰ নামটো ইয়াত আহি যাব ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে পাছত ইয়াত মোবাইল নম্বৰটো নাই কিন্তু আপুনি চাব পাৰিব জেন্ডাৰ মেল ফিমেল দি আছে কেটেগৰী এপিএল বিপিএল ইয়াত আছে আৰু সাব কেটেগৰী ইয়াত আপোনাৰ আছে তাৰ পাছত আপুনি চাব পাৰিব এতিয়া আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াত দি আছে ষ্টেটাছ ইন্টাৰেড অন আপুনি কেতিয়া টয়লেটৰ বাবে আবেদন কৰিছিল ইয়াত ডেটটো দি আছে 2021 পৰা আপোনালোকক মই দেখুৱাই আছো আপুনি তলপিনে আহিব ইয়াত আপুনি চাব পাৰিব 2023 লৈকে যিসকলে 2021 চনৰ পৰা 2023 লৈকে যিসকলে আবেদন কৰিছিল সেই সকলৰ হয় ইয়াত আপুনি চাব পাৰিব 2023 ত যিসকলে আবেদন কৰিছিল সেই সকলৰ এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে যে তাৰিখ মই ইয়াত আপোনালোকক দেখুৱাইছো এতিয়া মই আপোনালোকক দেখুৱাম যে আপোনাৰ নামটো ভেৰিফিকেশ্যন হৈছে নে নাই আপুনি কেনেকৈ চেক কৰিব পাৰিব ইয়াত আপুনি চাব পাৰিব আপলোড বাই ডিস্ট্ৰিক্ট আৰু ইয়াত আপুনি চাব পাৰিব ইএছ দি আছে 2021 ৰ পৰা 2023 লৈকে যিসকলে আবেদন কৰিছিল ইয়াত আপুনি চাব পাৰিব 2023 ত যিজন মানুহে আবেদন কৰিছিল ইয়াত ইএছ বুলি দেখুৱাইছে সেইজনৰ নামটো আপলোড হৈ গৈছে এতিয়ালৈকে জিঅ' টিকেট হোৱা নাই কাৰণ যিসকলৰ নামটো বৰ্তমান পঞ্চায়তৰ ফালৰ পৰা ভেৰিফিকেশ্যন হোৱা নাই সেইসকলৰ ইয়াত তাৰিখটো অহা নাই ইয়াত আপোনালোকে চাব পাৰিব আৰু এটা তাৰিখ দি আছে ইয়াত আপুনি চাব পাৰিব ডেট অফ জিঅ' টেকিং আপোনালোকক ইয়াত মই ষ্টেটাছ দেখুৱাৰ সময়তে কৈছিলো যে অল লোকেশ্যন ফৰ জিঅ' টেকিং যিসকলৰ IHSL জিঅ' টেকিং ডান হ'ব সেইসকলে ডাইৰেক্টলি একাউণ্টত পইচাখিনি লাভ কৰিব পাৰিব এতিয়া মই আপোনালোকক দেখুৱাম ইয়াত আপুনি চাব পাৰিব লিষ্টখনতো উল্লেখ কৰা হৈছে ইয়াত আপুনি চাব পাৰিব নতুন যিখন তালিকা আছে ইয়াত আপুনি চাব পাৰিব ডেট অফ জিঅ' টেকিং ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে কেতিয়া জিঅ' টেকিংটো অল লোকেশ্যন জিঅ' টেকিং হৈ গৈছে ইয়াত আপুনি চাব পাৰিব ডেটটো দি আছে এতিয়া আপোনালোকে যিকোনো সময়ত আপোনাৰ একাউণ্টত পইচাখিনি লাভ কৰিব পাৰিব এতিয়ালৈকে বহুতো নাম ইয়াত জিঅ' টেকিং হোৱা নাই ইয়াত আপুনি চাব পাৰিব তাৰিখটো এতিয়ালৈকে দিয়া নাই তাৰিখটো উল্লেখ কৰা নাই এইখন তালিকাত ইয়াত আপুনি চাব পাৰিব কাৰণ যিসকলে কিবা ইনফৰমেশ্যন মিছ কৰিছে ইয়াত আপুনি চাব পাৰিব বহুতে মোবাইল নম্বৰটো দিয়া নাই বা বহুতে আধাৰ কাৰ্ড নাম্বাৰটো দিয়া নাই বহুতে কিবা ইনফৰমেশ্যন মিছ কৰিছে সেইকাৰণে সিহঁতৰ নাম এতিয়ালৈকে ভেৰিফিকেশ্যন হোৱা নাই কিন্তু ডিস্ট্ৰিক্টৰ পৰা আপলোড হৈ গৈছে কিন্তু ভেৰিফিকেশ্যন হোৱা নাই বহুতৰ হ'ব পাৰে মেছেজ আহিছে বা ফাইনেল তালিকাত আপোনালোকে নামটো চাইছে আপোনাৰ নাম আছে কিন্তু আপোনাৰ নামটো ভেৰিফিকেশ্যন হোৱা নাই কাৰণ জিঅ' টেকিংটো ডান হ'ব লাগিব জিঅ' টেকিং ডান নোহোৱাকৈ আপুনি কেতিয়া চৰকাৰী তৰফৰ পইচাখিনি লাভ নকৰিব আপোনাৰ একাউণ্টত সেইকাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আপোনালোকে এনেকৈ এইখন তালিকাত আপোনাৰ নামটো চেক কৰিব পাৰিব ইয়াত আপুনি চাব পাৰিব 24/3/2023 চনত এই মানুহজনে আবেদন কৰিছিল কিন্তু ইয়াত আপুনি চাব পাৰিব আপলোডো আছে কিন্তু জিঅ' টেকিং এতিয়ালৈকে ডান হোৱা নাই ইয়াত আপুনি চাব পাৰিব জিঅ' টেকিংৰ কোনো ধৰণৰ তাৰিখ উল্লেখ কৰা নাই ইয়াত আপুনি চাব পাৰিব বহুতৰ এতিয়ালৈকে হোৱা নাই সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু সুন্দৰকৈ আপোনালোকে বুজিব তাৰ পাছত আপোনালোকে নিশ্চয় মোক কমেণ্টত জনাব যাতে আপোনালোকৰ বাবে মই এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ' সদায় লৈ আহিব পাৰো সব বন্ধুসকল আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে তালিকাত নাম থাকিলে নহ'ব আপোনাৰ জিঅ' টেকিংটো পাছ হ'ব লাগিব আৰু জিঅ' টেকিং পাছ নোহোৱাকৈ আপোনালোকে কেতিয়াও চৰকাৰী তৰফৰ পইচাখিনি লাভ নকৰিব সেইকাৰণে আপোনালোকে প্ৰথমতে এইখন তালিকাত আপোনাৰ নামটো চেক কৰিব এনে ধৰণৰ বহুকেইটা আপডেট আছে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু কমেণ্টত আপোনাৰ মতামত নিশ্চয় জনায় ভিডিঅ' আপোনালোকৰ ইনফৰমেটিভ হৈছে নে নাই তেন্তে মোৰ কনফিডেন্স হ'ব আৰু মই এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ' সদায় লৈ অহাৰ চেষ্টা কৰিম সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত নিশ্চয় মতামত জনাব যাতে মই এনে ধৰণৰ ভিডিঅ' সদায় লৈ আহিব পাৰো আপোনালোকৰ বাবে চৰকাৰী টয়লেটৰ বহুকেইটা আপডেট আছে জেনুইন আপডেট হয় সেইকাৰণে আপোনালোকৰ যদি প্ৰত্যেকটো আপডেটৰ ভিডিঅ' লাগে তেন্তে আপোনালোকে নিশ্চয় মোক কমেণ্টত জনাব সব বন্ধুসকল আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে আৰু নেক্সট ভিডিঅ'টোত মই আপোনাক দেখুৱাম যে আপুনি কেনেকৈ ভেৰিফিকেশ্যন কৰিব পাৰিব আপোনাৰ একাউণ্ট কেনেকৈ এক্টিভ কৰিব পাৰিব সব বন্ধুসকল আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল